নমস্কাৰ আচলতে মই আপোনালোকক এটা ৱৰ্ড দিছিলোঁ এটা কথা কৈছিলোঁ যে মই ৱেইট কমাবৰ কাৰণে বিশেষ এটা পদ্ধতি অৱলম্বন কৰি আছোঁ আৰু যিটো পদ্ধতি 21 দিন মই কৰি লোৱাৰ পিছত যদি ফল পাওঁ বা তাৰ ছাইড এফেক্ট কিবা যদি নাপাওঁ তেতিয়াহ'লে আপোনালোকক অৱগত কৰিম বুলি মই কৈছিলোঁ আৰু ইতিমধ্যে যোৱা কালি 21 দিন পাৰ হৈ গৈছে আৰু 21 দিন পাৰ হৈ যোৱাত মই আপোনালোকক যিটো ৱৰ্ড দিছিলোঁ সেই ৱৰ্ড মতে মই বিষয়খিনি মই কওঁ যে আচলতে মই কি ব্যৱহাৰ কৰোঁ বা মই ফল পাইছোঁ নে নাই নে কি হ'ল আচলতে বা ছাইড ইফেক্ট কিবা আছে নে নাই মই কথাখিনি কোৱাৰ আগমুহূৰ্তত কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকক কৈ লৈছোঁ। প্ৰথম কথা হ'ল এই বস্তুটো যিটো বস্তু ইউজ কৰা যাব সেই বস্তুটো ইউজ কৰাৰ পিছত আপোনালোকে তাৰ আগতে এটা কথা লক্ষ্য ৰাখিব লাগিব যে আপোনালোকৰ কাৰোবাৰ অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা আছে নেকি, গেছৰ সমস্যা আছে নেকি, কাৰোবাৰ পেটৰ যিটো ডাইজেষ্টিভ ছিষ্টেম আমাৰ খাদ্য যিটো প্ৰণালী পৰিপাক প্ৰণালী তাত কিবা বিসংগতি আছে নেকি, হজম নোহোৱা বা কিবা নোহোৱা এনেকুৱা সমস্যা আছে নেকি, এই ধৰণৰ আৰু কাৰোবাৰ লুজ মোচন মানে আপোনাৰ ডিচেণ্ট্ৰি বা এই ধৰণৰ সমস্যা বা IBS বুলি কয় এইটো সমস্যা কিবা আছে নেকি সেইটো আপোনালোকে প্ৰথম জানিব লাগিব নিজক, কাৰণ ইয়াৰ ছাইড ইফেক্ট এটা মই কৈ দিছোঁ। এইটো নিয়মমতে খালী পেটত খাব লাগে আৰু খালী পেটত নাখালেও হয়, কিন্তু এইটো খোৱাৰ পিছত যদি এইখিনি সমস্যা যিখিনি উক্ত সমস্যা মই ক'লোঁ সেই সমস্যাখিনি যদি কোনো ব্যক্তিৰ আছে তেতিয়াহ'লে কিন্তু তেখেতসকলৰ লুজ মোচন হৈ যাব আৰু বহুত আপোনাৰ পেটটো এটা অশান্তি সৃষ্টি হৈ যাব এইটো খোৱাৰ পিছত মই ছাইড ইফেক্টটো কৈ দিছোঁ আপোনালোকক। গতিকে সেই কথাটো লক্ষ্য ৰাখিব লাগিব আৰু ই সম্পূৰ্ণ বাকী আপোনাৰ যি ৱেইট কমোৱাৰ যিটো প্ৰচেছ বা যিটো আপোনালোকৰ ইচ্ছা সেই ইচ্ছাটো সি পূৰণ কৰিব, কিন্তু আপোনাৰ পেটটো আপোনাৰ যদি পেটৰ সমস্যা আছে, খাদ্যৰ আপোনাৰ গেছৰ পৰা ধৰি পেলাই যিকোনো সমস্যা আছে তেতিয়াহ'লে কিন্তু এইটো মই আপোনালোকক স্কিপ মাৰিবলৈ কওঁ, এইটো এভইড কৰিবলৈ কওঁ। সেইকাৰণে কওঁ ই কিন্তু আপোনাৰ পেটত গণ্ডগোল কৰিব পাৰে আৰু যদি খালী পেটত খায়, আৰু খালী পেটত নাখালেও ই কাম কৰিব, কিন্তু আপোনাৰ পেটত সেই যদি এই সকলো নৰ্মেল আছে, আপোনাৰ পেটৰ কোনো গণ্ডগোল নাই বা চব ঠিকেই আছে তেতিয়াহ'লে আপুনি খাব পাৰে, কিন্তু এইখিনি থাকিলে আপুনি খাব নালাগে। আৰু লগতে আৰু লক্ষ্য ৰাখিব লাগিব যে যদি হাৰ্টৰ প্ৰব্লেম আছে, কাৰণ যিটো বস্তু ইউজ কৰা তাত কেফেইন থাকে আৰু সেইটো যদি হাৰ্টৰ প্ৰব্লেম আছে তেতিয়াহ'লে আপোনাৰ এইটো খাব নালাগে, এইটো খাব নালাগে, এই হাৰ্ট বিট বঢ়াব পাৰে বা বিভিন্ন হেৰি কৰিব পাৰে। গতিকে এই কথাখিনি ছাইড ইফেক্টটো আছে, গতিকে সেইখিনি থাকিলে আপুনি খাব নালাগে। আৰু মই আপোনালোকে এটা কথাই কওঁ যে মই ৱৰ্ডটো দিছিলোঁ সেইমতে আপোনালোকৰ কথাখিনি ক'বলৈহে আহিছোঁ, কিন্তু মই আপোনালোকৰ এইটো খাবলৈ মই ছাজেষ্ট নকৰোঁ। কিয় কাৰণে নকৰোঁ এইখিনিত আপোনালোকে ফিল কৰিব পাৰে খালে, আৰু যদি নৰ্মেল আছে খাব পাৰে, মইতো খাই আছোঁ, কিন্তু মই কোৱাটো কৰ্তব্য। গতিকে আপোনালোকে চাই লওক নিজৰ ওপৰত, কথা বিশেষ একো নাই, প্ৰণালীটো তেনেই সহজ, আপোনাৰ কোনোৱে হয়তো জানে, মই বুজাই দিছোঁ। মোৰ হাতত এইখিনি আছে, এইখিনি হ'ল আপোনালোকে কফি পাউডাৰ যিকোনো কফি হ'ব পাৰে, ব্ৰু হ'ব পাৰে, আপোনাৰ এইটো কফি পাউডাৰ ব্ৰু হ'ব পাৰে বা আপোনাৰ নেছকেফে যিকোনো হ'ব পাৰে। আপুনি কি কৰিব লাগে, একদম সহজ উপায়টো এইটো গ্লাছ, এই গ্লাছটোত আপুনি কি কৰিব লাগিব, ইয়াৰ এচামুচ ইমানটো চামুচ বা ইমানখিনি এচামুচতকৈ অকণমান কম, আধা চামুচতকৈ অকণমান বেছি আপুনি ইয়াত দি দিলে আপোনাৰ হৈ গ'ল। এইটো দি দিলে ইয়াত এইটো কফি এইটো কফি পাউডাৰ, তাত আপুনি ইমানখিনি নেমুৰ ইমানখিনি এটা নেমুৰ ইমানখিনি আপুনি কি কৰিব, ইয়াত চেপিব লাগিব, এইটো চেপিব লাগিব, এইটো চেপি দিব লাগিব, এইখিনি চেপি দিলে নেমু আৰু আপোনাৰ এইটো হৈ গ'ল। আৰু এইটো গৰম পানী ইয়াত আপুনি 1 মিনিট এইটো ঢাকখন খুলিব লাগিব, আপুনি আপোনাৰ গৰম পানী ইয়াত এইটো
এগিলাচকে বাকি দিলে এইটো বকাৰ পিছত আপুনি কি কৰিব চামুচ এখনে ধুনীয়াকৈ আপোনাৰ এইটো গুলিব লাগিব আৰু গুলি বছ এইটোৱে কাম এইখিনি আপুনি খাব লাগে মানে হ'ল কি যিকোনো কফি পাউডাৰ আধা চামুচতকৈ অকণ বেছি 1 চামুচতকৈ অকণমান কম আৰু লগতে আধা ফাল নেমু তাত দি গৰম পানী কুহুমীয়া গৰম পানীটো আপুনি ইয়াত এনেকৈ কৰি এইটো আপোনাৰ ৰেডি আৰু এই জুচটো আপুনি খাব লাগে ৰাতিপুৱা খালী পেটত খাব পাৰিলে ভাল আৰু খালী পেটত নাখালেও বেলেগ সময়ত খাব পাৰে ভাত খাই উঠি পিছতো খাব পাৰে কিন্তু পুনৰ কৈছোঁ ইয়াত কিন্তু কেফেইন আছে কেফেইনৰ কফি যিহেতু ইউজ কৰা গৈছে গতিকে এটা ষ্ট্ৰং হয় আচলতে বস্তুটো গতিকে আপোনালোকে যেতিয়া খাব মনত ৰাখিব যে পৰিপাক প্ৰণালীটো আপোনালোকৰ ঠিকে আছেনে নাই বা আপোনালোকৰ যিটো হজম শক্তি বা গেছৰ সমস্যা বা আপোনাৰ বুকু জ্বলাৰ পৰা যদি ডিচেণ্ট্ৰিৰ সমস্যা এই ধৰণৰ বস্তুবিলাক বা আপোনাৰ কোনো ব্যক্তি টয়লেট পটাপট টয়লেট যাবলৈ মন মানে এটা ইচ্ছা হৈ থাকে তেনেকুৱা ধৰণৰ IBS বুলি কয় যিটো আপোনাৰ থাকে এই ধৰণৰ বস্তু খাব নালাগে কিন্তু যাৰ পেট সম্পূৰ্ণ নৰ্মেল সম্পূৰ্ণ জিৰ' প্ৰব্লেম আছে তেওঁলোকে খাব পাৰে আৰু হাৰ্টৰ প্ৰব্লেম থকা মানুহে খাব নালাগে কাৰণ ইয়াত আপোনাৰ কি থাকে এইটো মানে আপোনাৰ কেফেইনটোৰ কাৰণে আপোনাৰ হাৰ্টৰ আপোনাৰ হাৰ্টবিট বাঢ়িব পাৰে তেনেকুৱা সমস্যা হ'ব পাৰে এইটো খোৱাৰ পিছত আচলতে 21 দিন এইটো খোৱাৰ পিছত মোৰ ৱেইট কমি গৈছে প্ৰায় বেছি নকমিল 7 কেজিমান কমিলে আপোনাৰ 20-22 দিন পাৰ হৈ গ'ল খোৱা আৰু অলপ দিন মই ৰাখি দিছোঁ নোখোৱাকৈ মানে কিহৰ কাৰণে কৈছোঁ মোৰ এইটো প্ৰব্লেম নাই গেছৰ এনেকুৱা প্ৰব্লেমটো ইমান নাথাকে কিন্তু অলপ বুকু জ্বলাৰ পৰা মূৰ কৰে মানে গতিকে এই কথাখিনি আপোনালোকে চাব সম্পূৰ্ণ নিজৰ এইটো আপোনালোকে মই পুনৰ কৈছোঁ যে এই বিষয়ে জানিবৰ কাৰণে আপোনালোকে খোৱাৰ আগতে ইউজ কৰাৰ আগতে এবাৰ গুগলত মাৰিব বা ইউটিউবত মাৰি চাব যে কফি পাউডাৰ উইথ লেমন জুইচ উইথ কফি পাউডাৰ ইফেক্ট বা কফি পাউডাৰ ৱেইট লছ প্ৰচেছ বুলি এনেকৈ মাৰি চাব তেতিয়া আপুনি ডিটেইলছটো আপুনি গম পাব এইখিনি হ'ল আপোনাৰ ৱেইট লছ কৰাৰ মই যিটো মেথড ক'ম বুলি কৈছিলোঁ কোনোৱে জানে হয়তো কোনোৱে নাজানে কিন্তু ই সম্পূৰ্ণ ইফেক্টিভ সম্পূৰ্ণ ই কাম কৰে ৱেইট লছৰ ক্ষেত্ৰত কিন্তু পুনৰ আকৌ মই আপোনালোকক যিটো বিধিসন্মত সতৰ্কীকৰণটো মই কৈ দিছোঁ কিন্তু খোৱাৰ আগত এই কথাখিনি মন কৰিব যদি তেনেকুৱা হয় পিছত নক'ব যে আপুনি কৈছিলে খাবলৈ সেইকাৰণে খাইছোঁ সেইটো কিন্তু মোক নক'ব কাৰণ কিয় কৈছোঁ যে এইখিনি থাকিলে কিন্তু খাব নালাগে মই বাৰে বাৰে কৈ আছোঁ সমস্যা বিশেষকৈ পেটৰ যদি গণ্ডগোল থাকে নহয় এইটো একদম এইটো বস্তু নাখাব এইটো বাকী এইটো এটা এইটো মানে আপোনাৰ ৱেইট লছৰ এটা সুন্দৰ এটা মিক্সাৰ হয় এইখিনি কথা লক্ষ্য কৰিব ঠিক আছে মই মোৰ ৱৰ্ডটো ৰাখিলোঁ যিখিনি ক'ব লাগে ইয়াৰ পৰা মই আপোনালোকক কৈছিলোঁ যে ইয়াৰ পৰা মই নিজে কি ফল পাওঁ বা মই ইয়াৰ পৰা কি গুণাগুণ পাওঁ কি ছাইড ইফেক্ট গম পাওঁ সকলোখিনি আপোনালোকক অৱগত কৰিম তাৰপিছতে মই মানে আপোনালোকক মই নিজে গম পাই ল'ব লাগিব তাৰপিছত আপোনালোকক মই ক'ম সেইকাৰণে মই গোটেই ইয়াৰ নিগেটিভ পজিটিভ ছাইডটো ক'লোঁ বাকী সিদ্ধান্ত আপোনালোকৰ ধন্যবাদ